খাই যা মোৰ দুধু খাই যা না বাড়িদার উড়াই দিও নেকি মজা মজা বিদা একদম অসমৰ শিক্ষকৰ তই চিষ্টেমে চেঞ্জ কৰি দিছ পাৰিলে খুলি দিব লাগিছিল ন মই কেঁচিলৈ ৰখি আছিলোঁ চাকে কাটিম আৰু তেলত ফ্ৰাই কৰিম আৰু তোৰ কেলে মটৰ লগত খনাস্তা পূৰা ওলাই যাম দুগুলো দুগুলো দুম দুম দুগুলো দুগুলো দুম দুম দুগুলো দুগুলো দুম দুম তই এইবোৰ কেলা বাপেৰান মূৰটো কৰিছ বে বাপেৰান মূৰটো কৰিছ পাগল মজা আয়া গাইজ ইয়াৰ নাম হেনো ভিক্টৰ দাস সি থাকে কেলা পাদি ঠাচ ঠাচ সেইকাৰণে তাক দিওঁ মই টিকাত ঠাচ ঠাচ গাইজ শুনামতে সি বোলে এটা লাউৰা মাষ্টৰ সি নিজকে কৈ থাকে মই ভিক্টৰ মইতো কওঁ তোক এটা লাগে কেলা ভাল ডক্তৰ নহ'লে কোনোবা দেখোন সি চলাই দিব আমাৰ মূৰৰ ওপৰত দি ট্ৰেক্টৰ তাৰপিছত আমিবোৰ হৈ যাম সকলো কণ্ডাক্টৰ সো হে গাইজ কি খবৰ তোমালোকৰ আকৌ এটা নতুন জাকাজ ভিডিঅ'লৈ পুনৰ স্বাগতম আৰু তোমালোকে চাইছা মিষ্টাৰ মঞ্জিল গাইজ আজি আমি ৰোজ কৰিম ভিক্টৰ দাসক আৰু ভিক্টৰ দাসৰ কথানো কোনে নাজানে সি পঢ়াই কম আৰু নটেংকি বাজি ফেচবুকতে বেছিকৈ কৰে আৰু তাৰ দাড়িকেইডাল দেখিলে কিবা আমাৰ ঘৰত যে মুছে যে মৌবডালৰ নিচিনা একে লাগে আৰু তাৰ চেহেৰাটো দেখিলে কিবা ট্ৰেইনৰ ডবাটো হেন লাগে সেইকাৰণে তেওঁক আজি আমি পূজা কৰিম নহয় ৰোষ্ট কৰিম ব'লা ল'ৰাটো কিন্তু বহুত চোকা কিন্তু বহুত অভদ্ৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজন আৰু 4টাত লেটাৰ পাইছে বৰ অসভ্য ল'ৰাটোৱে টিচাৰ কৰে কিন্তু বম গেলামত আহি আৰু ল'ৰাটো কিন্তু তামাম বেইন আছে দেই কিন্তু চৰিত্ৰডাল বম লেতেৰা এনেকুৱা চোকা ল'ৰা থকাতকৈ মোৰ নিচিনা গাধ এটা থকাই ভাল আর ভাই তুমি মদ খোৱা মুতনি খোৱা গু খোৱা খাই থাকা ক'বলগীয়া নাই কিন্তু অসমৰ ষ্টুডেণ্টবোৰৰ পৰা 250 টকাকৈ তুমি চান্দা তুলিছা আৰু তাৰ পৰা তুমি কি কৰি আছা ভিডিঅ' বনাই বনাই মদ খাই আছা তুমি কিন্তু কেলা আম্বানীৰ দিমাগ লগোৱা নাইতো মোৰ মতেতো সেইটোৱে লগাইছা ই কেলা মস্ত জহামাল বে আৰু ভাই তোমাৰ এইবোৰ নটংকি আৰু মক্কেলেমি চাবলৈ মানুহে 250 টকাকৈ পে' কৰা নাছিল পঢ়িবৰ কাৰণেহে পে' কৰিছিল আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মদ সোপা খাই ফেচবুকত বলিয়া কুকুৰে কামোৰাৰ দৰে চিঞৰি থাকিলে চিষ্টেম চেঞ্জ কৰা নুবুজায় সি কেলা আমাৰ অসমৰ গব্বৰ সিং গোটেইটো ফটুৱা কেলা ঘণ্টা তাক কোনে পায় ঐ ছোৱালীবোৰে চকুবিলাক মুদি চাব দেই এইটো ভিডিঅ' আৰে ইয়াৰ গাত খেলা ৰাখি চাবন্তৰ ভূত সোমাল নে জনি সিংছৰ ভূত সোমাল বে গোটেইটো একেবাৰে ফৰ্মত আছে মাল খায়ে মুছলমান ধৰ্ম ল'ম গৰু খাম বাল আজি গৰু খাম বাল এইগিলা মাংস কামে দিয়া থাকে মই এতিয়াহে কথাটো বুজি পাইছো ই কিয় নিজকে মুছলিম কৈ আছে ভিক্টৰ খান কৈ আছে ই মানে পুৰা ফৰ্মত আছে ঐ বাবা কথা এষাৰ শুন এইটো বয়সত যদি কেলা লাউৰাক কাটিবলগীয়া হয় বহুত কষ্ট পাবা সৰুতে কাটিব লাগিছিল ই এইবোৰ পাগলামি আৰু মক্কেলামি কৰি কি বুজাব বিচাৰিছে মইতো বুজি পোৱা নাই আৰু এনেকৈ যদি সি চিষ্টেম চেঞ্জ কৰিব পাৰে এইটো আৰু ভগৱানেহে জানে মানুহৰ চকুত আপুনি তলত গুচি গ'ল ন চ' এইবোৰ কাণ্ড কৰিব নাপায় 4-5টা ল'ৰাই আপোনাৰ তাত পঢ়ি চাকৰি পাইছে বুলি আপুনি জ্ঞানী হৈ যোৱা নাই বা আপুনি মহান গুৰু হৈ যোৱা নাই গুৰু হোৱাৰ সামান্য জ্ঞান কণ ৰাখক বুজিলে আৰু মুঠৰ ওপৰত এটাই কওঁ ইয়াৰ এই পাগলামিবোৰ ইয়াৰ মাকে কেনেকৈ সহ্য কৰি আছে ভগৱানে জানে আৰু মাকে জানে মাকক মই এটাই ক'ব বিচাৰোঁ আপোনাক প্ৰণাম জনাইছোঁ প্ৰণাম আৰু লাষ্ট এটা কথাই কওঁ ভাল কাম কৰিলে সদায় ছাপোৰ্ট কৰি যাম আৰু উল্টা পুল্টা আৰু মক্কেলামি কৰি থাকিলে মঞ্জিলে কাকো ৰেহাই নিদিয়ে ভিক্টৰ দাসকো নিদিয়ে ভিক্টৰ খানকো নিদিয়ে শৰ্মাকো নিদিয়ে হাজৰিকাকো নিদিয়ে আৰু গোস্বামীকো নিদিয়ে চ' সাৱধান হৈ থাকাই ভাল আৰু এইটো ভিডিঅ' চাই পেলাই যদি ভিক্টৰ খানাই যদি মোৰ কমেণ্ট বক্সত ভুকিব আহা তেন্তে আঁতৰৰ পৰা বা কমেণ্ট বক্সত ভুকিব নাহিবা ডাইৰেক্ট ঘৰত আহিবা ফেচ টু ফেচ কথা পাতিম চিধা কথা চ' গাইজ ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে আৰু ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু এইখিনিকে কৈ পেলাই আজিলৈ গুড বাই এণ্ড লাভ ইউ গাইজ